Good morning, friends. Good morning. Good morning. আজি আহিছো আমি Daily Bazar Naharkatia Daily Bazar. আৰু আমি কিয় আহিছো আমাৰ সনুবাই ক'ব। আমি Daily Bazarলৈ একচুৱেলি আহিলোঁ বিহু কিছুমান বস্তু কিনিবলৈ কাৰণে। তো মই ভাবিলোঁ কিয়নো বিহু বতৰ হয় এখন ভিডিঅ' আমি বিহুৰ প্ৰতিয়ে বনাওঁ। কৰোণাৰ পিছৰ পৰা বহুত মানুহবিলাকৰ বেপাৰীবিলাকৰ বহুতখিনি লোকচান হৈছে। তো মই বিচাৰোঁ কি আজি আমি লোকেল Daily Bazarখনলৈ আহিছোঁ। আমি দুলীয়াজান অইল মাৰ্কেটৰ পৰা নিকিনি পেলাই যদি আমি ইয়াতে আমাৰ লোকেল বজাৰখনৰ পৰা আমি বস্তুবিলাক কিনি মেলি বিহুৰ যিকোনো বস্তু ইয়াত পাইছে যদি ইয়াৰ পৰা আমি হেল্প এটা কৰোঁতে নিজৰ টাউনখনৰে মানুহখিনিৰ অলপ সহায় হ'ব সেইটো বুলি আজি ভিডিঅ'টো মই আৰু ৰাহুলে বনাব আহিলোঁ। একচুৱেলি ভিডিঅ' বনাবলৈ অহা নাছিলোঁ, আমি বস্তু কিনিবহে আহিছিলোঁ, কিন্তু যদি কাৰোবাক হেল্প কৰিব পাৰোঁ বহুত ভাল বুলি ভাবিছোঁ। জাষ্ট এটা হেল্পিং হেণ্ড দিবৰ কাৰণেহে এই ভিডিঅ'টো বনোৱা হৈছে। আমি বস্তু কিনিম লগতে ভিডিঅ' বনাম আৰু কি লোকেল ইকনমিটো অলপমান ভাল হ'বৰ কাৰণে আমিতো কিবা এটা ইনিচিয়েটিভ ল'ব লাগিব ন, চেষ্টা কৰিব লাগে। এতিয়া আমি ভাইটিৰ দোকানত আহিছোঁ। ভাইটি তুমি পঢ়ি আছা নেকি? অঁ পঢ়িছোঁ। কোন ক্লাছত পঢ়ি আছা? এই ফাৰ্ষ্ট ইয়াৰ কলেজত নাহৰকটীয়া। কমাৰ্চ লৈছা নেকি? কমাৰ্চত। বৰ বঢ়িয়া কথা। এতিয়া কি গুড় বিকি আছে, কি গুড়? গুড় এইটো আপোনাৰ হেৰি লিকুটীয়া গুড়টো। লিকুটীয়া গুড়, এইটো লিকুটীয়া গুড় নেকি? ইয়াত কিমানকৈ আছে? এইটো আপোনাৰ 80 টকা কিলো। 80 টকা কিলো। আৰু এইটো ছেইম 80 টকা কিলো। 80 টকা কিলো। আৰু চিৰা কিমানকৈ দিছে? চিৰা আপোনাৰ হেৰি 60 কেজি। চিৰা 60 কেজি। এইটো মালভোগ চিৰা। মালভোগ চিৰা ভাল হয়। অঁ ভাল ভাল। আৰু আখৈ আপোনাৰ 35 টকা পোৱা। 35 টকা পোৱা পেকিং আছে। অঁ নাৰিকলবোৰ কিমানকৈ দিছে? নাৰিকলবোৰ আপোনাৰ 45কৈ। 45 কেনেবা নাৰিকলো দেখাই দিয়ে। অঁ ভালেই আছে। বিহুৰ কাৰণে বজাৰ দিছিলোঁ, এইটো আপোনাৰ নাহৰকটীয়া ডেইলি বজাৰ কাৰণে দিছিলোঁ। আৰু ইয়াত আমি চিৰা মুড়ি খৈ আখৈ চবেই দিছোঁ। আৰু ইয়াত আপোনাৰ চব দাম কমেই পাব, চব হ'লচেল চবেই পাব আমাৰ ইয়াত দোকানত। আৰু এইটো ইয়াত আৰু আমাৰ ইয়াত চব হেৰি কম দাম আছে আৰু বাকীবোৰৰ পৰা ইয়াত চব কমেই পাব। আৰু ইয়াত ভাল বস্তু আছে, এনেকুৱা তেল আছে, চিৰা আছে, মুড়ি আছে, চব আছে, গুড় আছে, ময়দা আছে, চবেই আছে। তুমি হেল্প কৰি দিছা? অঁ এইটো হেল্প কৰিছোঁ। অঁ কৰিবই লাগিব। ভাল লাগিল তোমাক লগ পাই। থেংক ইউ। আৰু মই সেইটো ক'ব বিচাৰিছোঁ আপোনালোকে আহিব ইয়াত বজাৰ কৰিব। আৰু এনেও কৰোণাৰ পিছত যিহেতু আমাৰ সৰুবাই ক'লে ইকনমিটো বেয়া হৈ গৈছে, আমি এনেকৈ লোকেল প্ৰডাক্টখিনি লৈ পিনে আমি নিজৰ অৰ্থনীতিটো ইকনমিটো ভাল কৰিব লাগিব। সিমান কৈ পিনে মই আজি সমাপ্ত কৰিছোঁ ভিডিঅ'টো।